কিমান হ'ব 650 মান হ'ব চাগে 650 মান হ'ব চাগে ন হা একচুয়ালি মার্কেটত 650 কে প্লাসে চলি আছে তো আইটেমৰ ৰেট আমাৰ প্ৰাইস থাকিব মাত্ৰ অনলি যোনে ভিডিও লাইক শেয়ার কৰি আহিব তেওঁলোকৰ এবিলাক পিস মানে একদম ধুনিয়া পিস আছে সব ও এখন মেখেলা থাকিব হোলসেল অনলি 250 কে এনেকুৱা ধৰণৰ কালাৰ থাকিব সব এবিলাক থাক বাই থাক মাল লগোৱা আছে কোনোবাই যদি বান্ডুল হিচাপত লয় 5 টকা আৰু কম কৰি দিম বান্ডুল হিচাপত ললে ঠিক আছে 10-12 পিছৰ বান্ডুল সাইড বৰ্ডাৰ থাকিব আৰু সব সাইডত বহুতে ধুনিয়া আইটেম দেখিছেনে এটো মজা লাগিছে দেখো ইয়াৰ হোলসেল প্ৰাইস থাকিব অনলি 230 হে গাইস আজি আপোনালোকৰ কাৰণে একদম লৈ আহিছো ধামাকা এটা ভিডিও 2025 ৰ প্ৰথমটো আমাৰ ভিডিও একাৰণে আপোনালোকক প্ৰত্যেকটো ভিডিওতে কিবা এটা অফাৰ দিও আজি আপোনালোকৰ কাৰণে লৈ আহিছো পুৰা ধামাকা ডিসকাউন্টত আৰম্ভ কৰো এমব্ৰয়ডাৰী চাদৰৰ পৰা এনেকুৱা ধৰণৰ এমব্ৰয়ডাৰী চাদৰ আপোনালোকে হোলসেলত পাই যাব অনলি 130 ৰ পৰা হা 130 পাব এনেকুৱা এমব্ৰয়ডাৰী চাদৰ বা আৰু কোনোবাই যদি বান্ডুল হিচাপত লয় 5 টকা আৰু কম কৰি দিম বান্ডুল হিচাপত ললে ঠিক আছে 10-12 পিছৰ বান্ডুল থাকিব 5 টকা আৰু কম কৰি দিম আৰু একদম ভাল হেভি ডিজাইনৰ এটো পিওর চন্দৰী কটন দেখাইছো আপোনালোকক বহুত ধুনিয়া চাদৰ আছে এটো পুৰা অল ওভাৰ এমব্ৰয়ডাৰী আহিব সাইড বৰ্ডাৰ থাকিব আৰু সব সাইডত বহুতে ধুনিয়া আইটেম দেখিছেনে এটো মজা লাগিছে দেখো ইয়াৰ হোলসেল প্ৰাইস থাকিব অনলি 230 এক পিস লব পাৰিব অনলি 230 প্ৰাইসত আৰু কোনোবাই যদি পেকেট বাই পেকেট লয় তেতিয়া হলে আৰু এক্সট্ৰা ডিসকাউন্ট কৰি দিম ইয়াৰ ডিজাইন বেলেগ বেলেগ আছে 230 পৰা 250 ৰেঞ্জৰ ভিতৰত এইবিলাক আইটেম আছে তাহলে সব ডিজাইনবিলাক সব বেলেগ বেলেগ আৰু কালাৰ সেটিং এনেকুৱা আহিব সব বেলেগ বেলেগ কালাৰ থাকিব এটা ডিজাইন সব এইটো ডিজাইন বহুত ধুনিয়া সাইড তো ববি এমব্ৰয়ডাৰী কৰা আছে এইটো গুণাত যদি লাগে গুণাটো পাই গুণাটো পাই যাব কালেকচন ঠিক আছে 130 পৰা স্টার্টিং কৰি 250 280 বহুত ধুনিয়া ধুনিয়া চাদৰ আমি দি আছো যোনবিলাক আপোনাৰ ৰিটেইলৰ কিনিব গলে 300 350 প্ৰাইস পৰি যায় আৰু এটা জোৰা এবাৰ আপোনালোকৰ কাৰণে একদম ধামাকা বুলি ক'ব পাৰিব ডাবল ধামাকা ৰেটত দিম এটো মেখেলা চাদৰ অলৰেডি আমি আগত ভিডিওটো দিছো এটো 300 আছিল জানো আগত এটো 300 আছিল কিন্তু এতিয়া ডাবল ধামাকা একানে কৈছো এটা দিম অনলি 250 হা 250 মাত্ৰ 250 এটা জোৰা মই খুলি দেখাই দিছো আপোনালোকক আগত 300 আছিল এতিয়া 250 দিছে মাত্ৰ 250 এবিলাক পিস মানে একদম ধুনিয়া পিস আছে সব ও এখন মেখেলা থাকিব হোলসেল অনলি 250 কে এনেকুৱা ধৰণৰ কালাৰ থাকিব সব এবিলাক থাক বাই থাক মাল লগোৱা আছে আৰু ইয়াৰ লগতে এতিয়া নতুন এটা আইটেম দেখাই আছো এটো ডাইটছৰ মাল কালাৰ সব কি মজা মজা দেখিছে ইয়াৰ প্ৰাইস আপুনি ভাবিব নোৱাৰিব ইমানে সস্তাত দিম কিমানত দিছে এইটো আপোনাক আগত খুলি দেখুৱাই দিছো ৰেটটো মই জনাই দিম বাৰু প্ৰাইস কিমান মান হ'ব পাৰে আপুনি এনে কোকচোন এইটো কিমান হ'ব 650 মান হ'ব চাগে 650 মান হ'ব চাগে ন হা একচুয়ালি মার্কেটত 650 কে প্লাসে চলি আছে তো আইটেমৰ ৰেট আমাৰ প্ৰাইস থাকিব মাত্ৰ অনলি যোনে ভিডিও লাইক শেয়ার কৰি আহিব তেওঁলোকৰ বাবে অনলি 400 কিমান অনলি 400 মাত্ৰ 400 টকা এয়া মাত্ৰ 400 টকা চক হোল বডি কাম কৰা আছে পুৰা ফিক্স বৰ্ডাৰ থাকিব এটা ফিক্স পাৰি আইটেম আছে এখন চাদৰ থাকিব এখন মেখেলা এয়া মেখেলা ভিডিও লাইক শেয়ার কৰি আহিব লাগিব কিন্তু তেতিয়াহে আপোনালোকক দিম 400 লাইক শেয়ার কৰিলে 400 ত পাব 400 পাব ধামাকা অফাৰ চলিছে ধামাকা অফাৰ এইবিলাক কালাৰ আছে এইবিলাক অফাৰ মাত্ৰ ভটৰ ষ্টৰতে পাব আৰু আমাৰ দোকানখন হ'ল অলবালিবাট অপোজিট কৃষ্ণা জুৱেলাৰ্ছ ভটৰ ষ্টৰ হোলসেল দোকান এইবিলাক ডিজাইন ধেৰ আছে গাইস আৰু বহুতো ডিজাইন আহিছে আজি গোটেইখিনি দেখাব নোৱাৰো নেক্সট এটা ভিডিওত আকৌ দেখাম কিন্তু সোনকালে আহিব অফাৰ মাত্ৰ লিমিটেড ডেজৰ কাৰণে দিয়া হৈছে গতিকে সকলোৱে ভিডিওটো ভাল পালে লাইক শেয়াৰ কৰিব আৰু কমেন্টত জনাব কৰপা চাই আছে আৰু কালেকচন কেনেকুৱা লাগিছে দেই অনলি 400 ধামাকা অফাৰ চলিছে 400 ধন্যবাদ।